আমি নমিনেশ্যন পেপাৰ দাখিল কৰিলোঁ। ৰাইট নাও মই এটা জিকা এটা পৰিৱেশ মই পাইছোঁ। উইন উইন চিটুৱেশ্যনত আমি আছোঁ। গতিকে দুটা আসন আমি মিত্ৰ দলে পাম, এই কথাটো নিশ্চিত আৰু জিকাটো নিশ্চিত হৈছে। থেংক ইউ। আৰু কিবা আছে? আপোনাৰ যিহেতু দ্বিতীয়খন আসনৰ বাবে আপুনি কৰিছে, কিন্তু কংগ্ৰেছৰ ৰিপুণ বৰাও আছে। কংগ্ৰেছে কৈছে যে সংখ্যাৰ ফালৰ পৰা তেওঁলোকেই জিকিব। কি দেখিছে সমীকৰণটো কি দেখা পাইছে? এইটো তেওঁলোক কংগ্ৰেছৰ অংশ, আমাৰটো হ'ল বিজেপি, এজিপি, UPPL মিত্ৰ দলৰ অংশ। আমাৰ অংশটো আমাৰ হাতত আছে, তেওঁলোকৰ অংশটো তেওঁলোকৰ হাতত আছে। আমাৰ অংশটো একেবাৰে ক্লিয়াৰ। দুটা যে চিট আমি পাই যাম, সেইটো ক্লিয়াৰ। অংকটো ইয়াৰ ফলাফলটো আপোনালোকে 31 তাৰিখে পাই যাব। অংকটো আমি আগতীয়াকৈ নকওঁ নহয়, এইটো ছেক্ৰেট বেলট। ইলেকশ্যনহে, ইয়াৰ কিনা বেচা কেনেকৈ আহিব? কিনা বেচা কোনো নহয়, গণতান্ত্ৰিকভাৱে ইয়াত নিৰ্বাচন অনুষ্ঠিত হ'ব। ধুনীয়াকৈ ইয়াত কেম্পেইন চলিব। যিটো মানে কেম্পেইনৰ যিটো প্ৰক্ৰিয়া আছে তেনেকৈয়ে চলিব। 31 তাৰিখে নিৰ্বাচন অনুষ্ঠিত হ'ব, ৰিজাল্টটো আহি যাব, দুটা চিট আমি পাই যাম। মুখ্যমন্ত্ৰীয়ে কৈছে যে আপোনালোকে ভোট বিচাৰি প্ৰতিগৰাকী বিধায়কৰ ঘৰে ঘৰে যাব, আপোনালোক সাজুনে ঘৰে ঘৰে যাবনে? এইটোতো নিয়ম, এইটো ইলেকশ্যন তো বিচাৰিবই লাগিব, এইটো নিয়ম অনুযায়ী আমি বিচাৰিম। প্ৰতিগৰাকী বিধায়কৰ ঠিক আছে, ধন্যবাদ।